हेलो बंधुসকল আপোনালোকক বহুত বহুত স্বাগতম মোৰ চেনেললৈ। আজি আপোনালোকে মোৰ ভিডিঅ'ৰ টাইটেল চাই গম পায়ে গৈছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব। বন্ধুসকল চাওক, আজিকালি দিনত মোবাইল বস্তুটো বহুত চলি আছে। ৰাতি 1টা বাজক 2টা বাজক 12টা কোনো কথা নাই, গোটেই টাইম মোবাইল আৰু অনলাইন। ইয়াৰ ফলত কি হ'ব পাৰে গম পায়নে? ৰাতি বেছি জাগিলে কি হ'ব গম পায় না আপোনালোকে? যদি পায় ভাল কথা, যদি নাপায় আজিৰ এই ভিডিঅ'টো চাই থাকক। বন্ধুসকল, আপোনালোকে যদি ভাবে যে ৰাতি দেৰিকৈ শুলে একো নহয়, তেনেহ'লে আপোনালোকে ভুল ভাবি আছে। কিয় ক'ব গ'লে ৰাতি শোৱাৰ ফলত বহুত বস্তুৰ অভাৱ পৰে, বহুত দুৰ্ঘটনা হ'ব, বহুত আপোনালোকৰ বেয়াকৈ হ'ব, আপোনালোকৰ লগত এনেকুৱা বেয়া হ'ব কি ক'ব। চাওক, যোন মানুহে ৰাতি দেৰিকৈ শুৱে, ৰাতিপুৱা দেৰিকৈ উঠে, সিহঁতৰ অকাল মৃত্যু হোৱাৰ আশংকা বাঢ়ি যায়। আৰু যোন মানুহ ৰাতি সোনকালে শুৱে আৰু ৰাতিপুৱা সোনকালে উঠে, সিহঁতৰ মৃত্যুৰ সংখ্যা বহুত কমি যায়। কিয় ক'ব গ'লে ৰাতিপুৱা যদি সোনকালে উঠে গোটেই মাইণ্ড ফ্ৰেছ থাকে, গোটেই দিন এলাহ নালাগে, ভালদৰে কাম কৰিব পাৰে আপোনালোকে। আৰু যদি গোটেই ৰাতি অনলাইন থাকে, ৰাতিপুৱা দেৰিকৈ উঠে, তেনেহ'লে আপোনালোকে ভাবি ল'ব যে ভাবিব কি, আপোনালোকে নিজে প্ৰুফ পাই যাব। প্ৰথমত মূৰ বিষাব, তাৰপিছত গোটেই দিন এলাহ লাগি থাকিব, একো কাম কৰিব মন নাযাব, একো কামত মন নবহিব, এনেকুৱা ধৰণৰ বহুত পৰিস্থিতি আপোনালোকে পাই থাকিব। দেৰিকৈ হোৱাৰ ফলত কি হ'ব পাৰে? ডায়েবেটিছ হ'ব পাৰে, ডাঙৰ ডাঙৰ বেমাৰ হ'ব। ইয়াৰ পৰা ডায়েবেটিছটো চিয়'ৰ হ'বই, আৰু ডাঙৰ ডাঙৰ বেমাৰ হ'ব, যিহেতু ইমানলৈকে মই ৰিচাৰ্চ কৰা নাই। তো বন্ধুসকল, মই ইমানেই ক'ম যে আপোনালোকে ৰাতি যাতে বেছিকৈ অনলাইন নাথাকে, সোনকালে শুই যায়, ৰাতিপুৱা সোনকালে উঠে। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাব যে হোৱাটছআপ গ্ৰুপ, ফেচবুক, যেতিয়া আপুনি অনলাইন থাকে বহুত মানুহ অনলাইন থাকে। সিহঁতে, আপোনালোকে জানেনে সিহঁতে কি কৰে? ৰাতি 12টালৈকে অনলাইন থাকে, কিন্তু 12টা 12:30 বজাত শুই যোৱাৰ পিছত ৰাতিপুৱা সোনকালে উঠে আৰু গোটেই মেকআপটো দুপৰীয়া শুই কিনে কৰি দিয়ে। আপোনালোকে চাব, যোন মানুহে ৰাতি দেৰিকৈ শুৱে, ৰাতিপুৱা দেৰিকৈ উঠে, সিহঁতৰ ছাল, চৰিত্ৰ, স্বভাৱ গোটেইবোৰ বেলেগ থাকে। আপোনাৰ খোৱা ধোৱা ধৰি কাপোৰ পিন্ধা, গা ধোৱা, ফুৰিব যোৱা ষ্টাইল যিবোৰ চাব চব বেলেগ আপোনালোকৰ পৰা। আপুনি যদি ৰাতিপুৱা 10 বাজি ভাত খায়, সিহঁতে চাব ৰাতিপুৱা 11 বাজি ভাত খাব, আকৌ দুপৰীয়া 4 বাজি ভাত খাব। আপোনাৰ ষ্টাইল যদি অলপ নৰ্মেল ধুনীয়াভাৱে থাকে, সিহঁতে চাব জেং জাং এনেকুৱা ফাটা ফুটা, কাণৰ ল'ৰা মানুহে কাণৰ লগাই ফাটা ফুটা এনেকুৱা ছিষ্টেমত থাকিব। আপোনালোকে চাব যে সিহঁতৰ ছাল চৰিত্ৰ, এজন ভাল মানুহে যেতিয়া ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠে, তাৰ স্বভাৱ চৰিত্ৰ বহুত ভাল থাকে, সি আনৰ প্ৰতি বহুত ভাল ব্যৱহাৰ কৰিব পাৰে। আৰু যোন মানুহে ৰাতিপুৱা দেৰিকৈ উঠে, তাৰ ব্যৱহাৰ চৰিত্ৰ একো ভাল নাথাকে, তাৰ মনত এইটোৱে চলি থাকে, পূৰা খং চলি থাকে। আপোনালোকে জানে যে নিশ্চয় যে ৰাতিপুৱা দেৰিকৈ উঠাৰ পিছত খংটো কিমান বাঢ়ি যায়। আপুনি যদি সোনকালে উঠে, তেনেহ'লে আপোনাৰ দিনত 100ৰ ভিতৰত 10% খং থাকিলে, যদি আপুনি সেইদিনা দেৰিকৈ উঠে, আপুনি সেই 100ৰ ভিতৰত 70% খং আপোনাৰ ভিতৰত আহি যায়। খংটো আহে আৰু এলাহ আহে। কোনোবাই যদি আপোনাক কিবা কয় কামৰ কথা, ভাল মানুহ হ'লে আপুনি ক'ব যে নাই মই নোৱাৰোঁ, কাৰণ আপোনাৰ ভিতৰত এলাহ সোমাই আছে। আৰু যদি কোনোবা অচিনাকি মানুহ হয়, ডাইৰেক্ট এনেকুৱা খং উঠিব যে মাৰি দিব মন যাব আপুনি তাক। সেইবাবে কৈছোঁ যে আপোনালোকে ৰাতি বেছি টাইম জাগি নাথাকিব। আৰু গৱেষণাত দেখা গৈছে যে ৰাতিপুৱা দেৰিকৈ উঠাৰ ফলত বিভিন্ন ৰোগ দেখা পোৱা যায়। তো ফ্ৰেণ্ডছ, আজিৰ বাবে ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।